2 মে'ত দেশৰ 5 ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব বিজয় ৰেলী। বিজয় উৎসৱৰ ক্ষেত্ৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ। কঠোৰ হৈছে নিৰ্বাচন আয়োগ। সমগ্ৰ ভাৰততে কোভিডৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা দেশৰ নিৰ্বাচনী আয়োগৰ। আয়োগে জাৰি কৰা জাননীত কোৱা হৈছে যে জয়ী প্ৰাৰ্থীজনৰ সৈতে ৰিটাৰ্নিং বিষয়াৰ পৰা জয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ সময়ত দুজনতকৈ বেছি লোক থাকিব নোৱাৰিব। উল্লেখ্য যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কোভিডৰ শেহতীয়া পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ চলাব লাগে বুলি মত পোষণ কৰিছিল। ইয়াৰ পাছতেই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দেশৰ নিৰ্বাচন আয়োগৰ। 2 মে'ত দেশৰ 5 ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব বিজয় ৰেলী। বিজয় উৎসৱৰ ক্ষেত্ৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ। কঠোৰ হৈছে নিৰ্বাচন আয়োগ। সমগ্ৰ ভাৰততে কোভিডৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা দেশৰ নিৰ্বাচনী আয়োগৰ।